গুড মৰ্ণিং এভৰিৱান। মোৰ দ্বিতীয়টো ভ্লগৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টোত বিশেষ একো নাই, ঘৰতে আছোঁ। ঘৰত কি কৰি থাকোঁ, কি কৰোঁ আপোনালোকক দেখুৱাই আছে, আপোনালোকো শ্বেয়াৰ কৰোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। আজি মোৰ উঠোতে অলপ দেৰি হ'ল, কাৰণ যোৱাকালি ৰাতি শুওঁতেও মোৰ অলপ দেৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ মুখখন ধুই আহিলোঁ আৰু এতিয়া চাহ খাওঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া এইফালে চাহ ধুনীয়াকৈ খাব ওলাইছোঁ। মই এতিয়া গা পা ধুই আহিলোঁ। আহি কিনে ভাবিলোঁ কেইটামান লাড়ু বনাওঁ, নাৰিকল আৰু চুজিৰে লাড়ু বনাইছোঁ, বনোৱা হৈ গ'ল আৰু ভাত বনাই আছোঁ। দাইলখন হ'লেই আৰু এয়া এইপিনে মোৰ লাড়ু বনোৱা ৰেডি হৈ গ'ল। মই এতিয়া ভাত খাব ওলাইছোঁ। এয়া ভেন্দি ভাজি আৰু আলু ভাজি আৰু মাটিমাহৰ দাইল, মানে এইকেইদিন শাওনৰ মাহ পালি আছোঁ। এতিয়া ভাত পানী খাই লওঁ, নিৰামিষ ভাতে খাই আছোঁ এইকেইদিন। ভাত পানী খাই লৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। মই আপোনালোকক কৈছিলোঁ নহয় কথা পাতিম বুলি, মই মানে টোপনি গ'লোঁ। আপোনালোকক কৈছিলোঁ নহয় যে ৰাতি টোপনি অলপ কম হ'ল, তাৰপিছত টোপনি গ'লোঁ। আকৌ টোপনিৰ পৰা উঠিলোঁ, উঠি কিনে ভাবিলোঁ একাপ চাহ খাওঁ। তাৰপিছত আকৌ মুখ ধুই কিনে থৈ আহিলোঁ, আহি কিনে আকৌ চাহ বনালোঁ। মই এই চাহ খাব ওলাইছোঁ। এয়া গোল্লা আৰু এই চুজি আৰু নাৰিকলৰ লাড়ু। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজিৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব, কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আহিছোঁ, বাই বাই।